স্বাগতম জব ষ্টাৰ এডুকেশ্যন চেনেললৈ সাধাৰণ বিজ্ঞানৰ 20টা প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন ৰোধৰ একক কি উত্তৰ ৰোধৰ একক হৈছে ওম 2 নম্বৰ লেন্সৰ ক্ষমতাৰ একক কি উত্তৰ লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়াপ্টৰ প্ৰশ্ন 3 বলৰ একক কি উত্তৰ নিউটন হৈছে বলৰ একক 4 নম্বৰ এছআই পদ্ধতিত তাপৰ একক কি তাপৰ একক হৈছে জুল 5 নম্বৰ প্ৰশ্ন ত্বৰণৰ এছআই একক কি উত্তৰ ত্বৰণৰ এছআই একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ প্ৰশ্ন 6 বৈদ্যুতিক আধানৰ একক কি উত্তৰ কুলম হৈছে বৈদ্যুতিক আধানৰ একক 7 নম্বৰ বৈদ্যুতিক শক্তিৰ এছআই একক কি উত্তৰ কিলোৱাট ঘণ্টা হৈছে এছআই একক 8 নম্বৰ বিদ্যুৎ প্ৰবাহৰ এছআই একক কি বিদ্যুৎ প্ৰবাহৰ এছআই একক হৈছে এম্পিয়াৰ প্ৰশ্ন চাপৰ একক কি উত্তৰ চাপৰ একক হৈছে পাস্কেল 10 নম্বৰ প্ৰশ্ন ঝালাইৰ বাবে ব্যৱহাৰ কৰা গেছটোৰ নাম কি উত্তৰ এচিটাইলিন ঝালাইত ব্যৱহাৰ কৰা হয় প্ৰশ্ন 11 দ্ৰুতি এটা কি উত্তৰ দ্ৰুতি এটা হৈছে স্কেলাৰ ৰাশি 12 নম্বৰ প্ৰশ্ন পোহৰৰ দ্ৰুতি সৰ্বাধিক কিহত থাকে উত্তৰ পোহৰৰ দ্ৰুতি সৰ্বাধিক হীৰাত থাকে প্ৰশ্ন 13 অতি শব্দৰ কম্পনাংক কিমান অতি শব্দৰ কম্পনাংক 20,000 হাৰ্জতকৈও বেছি 14 নম্বৰ প্ৰশ্ন বস্তুৰ ওজন জুখিবলৈ কি ব্যৱহাৰ কৰা হয় বস্তুৰ ওজন জুখিবলৈ স্প্ৰিং তোলা ব্যৱহাৰ কৰা হয় 15 নম্বৰ প্ৰশ্ন তাজমহল ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ কি বায়ু প্ৰদূষণৰ বাবে তাজমহলৰ ক্ষতিগ্ৰস্ত হৈছে 16 নম্বৰ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত নৈ কোনখন ভাৰতৰ গংগা নদী 17 নম্বৰ বিশ্বৰ দ্বিতীয় তেল শোধনাগাৰ ক'ত অৱস্থিত উত্তৰ অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত 17 নম্বৰ অইল ইণ্ডিয়া লিমিটেডৰ কোম্পানীৰ প্ৰধান কাৰ্যালয় ক'ত অসমৰ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত 18 নম্বৰ মামৰে ধৰা এটা কি পৰিৱৰ্তন উত্তৰ ৰাসায়নিক পৰিৱৰ্তন 19 নম্বৰ গাড়ীৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় উত্তৰ উত্তল দাপোন ব্যৱহাৰ কৰা হয় 20 নম্বৰ প্ৰশ্ন ভূমিকম্প জোখা স্কেলবিধৰ নাম কি ৰিক্টাৰ স্কেলেৰে ভূমিকম্প জোখা হয় নমস্কাৰ